सब्सक्राइब कर लीजिए मनोज भाई चैनल को और लगे लगे घंटा को भी दबा दीजिए जाते आने वाला मेरा नतून नतून वीडियो सबसे पहले आपको माने पाई जाए यार। একেবাৰে মুখ বেকা কৰি দেখুৱাইছে। হ'ব দিয়ক, কোনে ফোন কৰিছে ৰিচিভটো কৰি লওক আগত। গুৱাহাটীৰ লগৰীয়া এজনে ফোন কৰিছে। হেল্ল', হাৰামি চালা, ফোনটো ৰিচিভ কৰিবলৈ তোৰ ইমান টাইম লাগে নেকি? বেয়া নাপাবি অ' দোষ, কাম এটাত ব্যস্ত হৈ আছিলো। ঐ তোৰ হৈছে কি? কি কম বন্ধু তোক মোৰ দুখৰ কথা। বেচেৰাই কিহৰ কাৰণে কান্দি আছে, কি ক'বলৈ বিচাৰিছে মই নকলেও জানো। বেচেৰাটো তাৰ মাইকীজনী যে ময়েই লৈ আহিলো, সি পাত্তাই পোৱা নাই। ঐ তই এনেকে কান্দি থাকিলে হ'ব নেকি? কি হৈছে নকওঁ কিয়? কি কম বন্ধু তোক মোৰ কথা। যোৱা ৰাতি মোৰ মাইকীজনী বেলেগ কোনোবা এটা মতাৰ লগত পলাই গ'লো। কাপোৰ কানিও চব লৈ গৈছে। কি কি কথা কৈছ তই এইবোৰ? সঁচাকে কৈছো অ', ইমান মৰম কৰিছিলো তাক মই। যি লাগে কৈ তাকেই দিছিলো, যি খাম কৈ তাকেই খুৱাইছিলো। মইনো আৰু কি কম, আজিকালিৰ মাইকীবোৰ এনেকুৱাই অ'। এতিয়া সৰু সৰু ল'ৰা দুটাও আছে, সিহঁত দুটাৰ ভৱিষ্যত কি হ'ব বাৰু কচোন? মক্কেলটোৱে গমেই নাপায় তাৰ মাইকী যে মোৰ লগত। হ'ব দে, ভগৱানে যি কৰিলে কৰিলে আৰু। ধৈৰ্য ধৰ, ধৈৰ্য বন্ধু। তই এজন পুৰুষ হয়, মতা হয়। সি যদি তোক এৰি, ল'ৰা দুটাক এৰি বেলেগ এটালৈ গুচি যাব পাৰিছে, তয়ো এজনী আনিব পাৰিবি। ভগৱান শ্ৰীকৃষ্ণই 8জনী মাইকী বিয়া পাতিছে, তই কিয় নোৱাৰিবি? এইবোৰ কথা বাদ দে হৌ। সি যাৰ লগত গৈছে তাৰ জীৱনটো কিন্তু ধ্বংস হোৱাটো খাটাং। মক্কেলৰ কথা শুন, আমাৰ দুটাৰ মন মিলিছে, আমি দুটাই মিলি থাকিম। তাত আকৌ মোৰ জীৱনটো ধ্বংস কিহৰ কাৰণে হ'ব? বাদ দে আৰু সেই পাপী চবৰ কথা। সিহঁতে ভালকে খায়, সিহঁতে ধ্বংস হয়। বাদ দে, যি হয় হ'ব দে। ভগৱানে চব চাই আছে ওপৰৰ পৰা, কোনে পাপ কৰিছে কোনে ভাল কাম কৰিছে চব চাই আছে। সেইটো কথা নহয় অ'। নহলে কি?
ইয়াৰ মাইকীজনী বাংলাদেশী আছিলে নেকি আকৌ? কোৱা আকৌ কি? মইহে অকল জানো, আজিলৈকে কোনেও গম পোৱা নাছিলে মোৰ মাইকীটোৰ কথা। কোৱা আকৌ কি কথা? নকলে কোনোবাই জানিব নেকি? মানে মোৰ মাইকীটোৰ মুৰ্গী বেমাৰ আছিলে। কি?